শুনো শুনো ঐ বাবা তই ক'ত আছ? মই তোলে ভাল দিনত টুটু লৈ আহিছো। টুটু অকমান খাই ল'বি আহ। দূৰে দূৰে নাযাবি, আমাৰ সঙ্গে থাকিবি, নহলে আমি তোকে বৰ বেয়া পাব। খা খা বাবা, মোৰ শুন, মোৰ সোণা কলি, মোৰ দেহা মানুহটো। তোক খুৱাবলৈ যি দেখিছো ভলকৰ ওচৰৰ পৰা 2 লিটাৰ গাখীৰ সদায় ল'বই লাগিব। বা তহঁতি হাতবোৰ গাখীৰ খোৱাত বৰচোকা দেই। দিছিলোহে কাওঁ 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 দিলি, তৎক্ষণাত চেচে কৰি পেলালি। ঐ শুনো শুনো, আৰু এই দুবদাবে চুক ভেকুলিবোৰ ধৰি ধৰি খাবি দেই। ফ্ৰিজৰ কিনাৰত যে গোটেই ভেকুলিবোৰে হাগি মুতি গোটেই বাকি নাইকিয়া কৰিছে। ইহে যদি তেহেঁতৰ দপদপনি অকমান কমাব পাৰে। ঐ শুনো বই নহলে খাবিগে আহ। মোৰ শুনো, মোৰ ফুচুটো, মোৰ বাবাটো আহ। মইটো কথা মই কালিয়ে গম পাওঁ। মোক কালিয়ে ক'লে তহঁতক কেলে নাই কোৱা নেকি? মই পিছা নাইলে থাকে ন দেখিবলৈ একদম পুৰা জিকমিকা থাকে নেকি? কাম কি কাম বাৰু কওকচোন, কৰিব পৰা হ'লে কৰিম। আই কল দিল সময় কেলে ল'ব লাগে? এই মই নলওঁ দেই, মোৰ বেলেগ ভয় লাগে। আপুনিয়ে লওক। তহঁতি আজি চালা পাবি অকল চালা ফ্ৰিজটো কিনা গোটেই হাগি মুতি চেচ কৰি দিছে। ফ্ৰিজটো খুলিবলৈ যাব নোৱাৰি, গোটেই গেলা দুৰ্গুণ। আজি মোৰ শুনোৱে তহঁতক খাই চেচ কৰিব, ফাটতকে ধৰিব একদম কেপ 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 চিঞৰি থাকিবি। নিকাল যা নিকাল যা। তেহেঁতৰ নৃত্য নাটিকা দেখিছা? ঐ মোৰ শুনো, মোৰ সোণা কলি বাবাটো নাহ কেলে? এহেঁতক খাহি তহঁতক আজি মোৰ শুনোৱে জনি মাৰিব। ঐ ক'ত পলাইছ যা যা। শুনো মোৰ সোণা কলি, এহেঁতক গোটেইকেইটাকে জনি মাৰ। হাতটো একদম ভেকুলী খাবলৈ লগাইছে। মই তহঁতক কোৱা নাছিলো থেপাই একদম যি ক'ব সি তাকে তাকে কৰিব। এই ইমানকে নিশ্চয় কৰিব চেষ্টা কৰি চাম। চুক ভেকুলী ফ্ৰিজৰ কিনাৰত হাগৰ মুত আজি পাবিছো। শুনোৱে তহঁতক আজি খেদি খেদি খাব। এই বাপৰে বাপ থেপাই আপুনি হাতডালক ভেকুলী খাবলৈ লগাইছে নেকি? আজি মোৰ সোণা কলিয়ে চুক ভেকুলীক চৰেগা নেহি। হাতটো মনটো চাওঁচোন দিয়ক, মনটো কেনেকুৱা দেখিবলৈ। নাই মণি চনি দেখাব নোৱাৰো, চাবলৈ মন গৈছে ভাই। হাতডালকে চাই থাকে। আয়ো হাত চাই কি কৰিম, হাত যেনিবা দেখাহে নাই আমি। হাত দেখোন দেখিলোৱে। এইবোৰ মণি মুকুতা ভাই দেখুৱাই থকা বস্তু নহয়তো। পাতক পাতক উলিয়াই তহঁতক দেখুৱাই থাকিবলৈ। এতিয়া নবৈ থেপাইদাৰ পৰা মণিটো হ'বলৈ ক'লে হয়, কিন্তু থেপাইদাই দেখোন মণিটো দেখাবলৈ মন নকৰে। আকৌ এবাৰ কৈছিল দেচোন। এই মণিটো যে ধুনীয়াকে বাকচতে ভৰাই থব লাগিব। তেনেকুৱাকে হেৰাব লাগিলে বজাৰ চেচ, সিও মোক খুটি মাৰিব। বহুত এইবোৰ ভাই ৰিক্সি কাৰবাৰ। দেখালে হয় আৰু থেপাইদা মই অকলে আহিছো, মণিটো অকমান ৰখকচোন ৰখক। কতিয়াটো আকৌ আহিলি নে মণি চাবলৈ? কিবা এটা কথা ক'লে যে নিচাকে নুশুনে দুষ্ট। এইটোৱে সেইটো হাথিয়াৰ চাই ল। থেপাইদা অকমান লাৰি চাবলৈ দিয়ক, লাৰি চাবলৈ। আৰু সি দূৰৰ পৰা চালে নহয়, লাৰি চালেহে হয়। আৰু বেছি পিটিকা পিটি কৰি থাকিব নোৱাৰো, এনে অকমান চু আৰু বছ। লাৰি হ'ল দে এতিয়া। কতিয়া মূৰত মছলা নাইকিয়া ক'ব নোৱাৰিলি নেকি? সেইটো লৈ আকৌ কেলে যাওঁ এতিয়া বুলি কৈছো দে। নবৌ আপুনি ক'ত আছে? লওক মণি পাই গলো। ভালে ভালে কৈ এইবোৰ কি চলিছে? কতিয়াই কাক দিবলৈ নিছে মণি? আপোনালোকৰ নবৌ কতিয়াই বতাহি কাকো কেলে দিবলৈ নিছে? হাতটো দিয়াৰ পৰা খেদিবলৈ হাতটো দি দিব মণিটো। নবৌ আপোনালোকক মণিয়ে নিদি দিলো, এতিয়া আপোনালোকে কি কৰে কৰক। মই যে ইয়াৰ পৰা পলাওহে, নহ'লে থেপাইদাই আজি মোক বৰ বেয়া পিটন দিব। মই যে ওচৰলৈ নাযাওঁ দেই, বেলেগ ভয় লাগে। একদম ফেক্টৰী ফেচকে উঠিলে। বতাহি তহঁতি দুইজনী আজি ফিনিছ। তহঁতি মোৰ শুনো সোণা কলি দেহা মানুহ মণি দি ঘৰৰ পৰা পঠিয়াই দিলি।